वेलकाम टू माय নিউ চেনেল মোৰ নতুন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই বনাম পটলৰ এটি ৰেচিপি। অকণমান বেলেগ ষ্টাইলত বনাম বুলি ভাবিছো। পটলখিনি মই কিহৰ লগত বনাও, কেনেকৈ বনাও, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই পটলখিনি ভালদৰে ধুই লৈ পেলাই বাকলিটো গুচাই লৈছোঁ আৰু পটলখিনি চাওক এনেকৈ মই এইটো সাইজত কাটি লৈছোঁ আৰু ইয়াতেও এনেকৈ কাটি কাটি দিছোঁ যাতে নিমখ আৰু মছলাখিনি ভালদৰে পটলৰ ভিতৰত সোমাই যায়। এইখিনি মই পটল ৰেডি। ইয়াৰ পিছত লৈছোঁ আলু লৈছোঁ সৰু সাইজৰ এটা আৰু সাইজটো এনেকৈ এইটো পিছত এনেকুৱা সাইজ কাটি দিছোঁ। তাৰপিছত লৈছোঁ আদা নহৰু অলপমান থেতেলি লৈছোঁ আৰু ইয়াতে এটা জলকীয়াও এড কৰি দিছোঁ। তাৰপিছত লৈছোঁ ডাঙৰ সাইজৰ এটা পিঁয়াজখিনি মই ৰুকি লৈছোঁ। তাৰপিছত লৈছোঁ কাজু 6 পিচ 7 পিচমান আৰু এইখিনি অপশ্যনেল হয়, নিদিলেও কথা নাই। ইয়াৰ পিছত লৈছোঁ মই ইলাচি আৰু লং 4টাকৈ লৈছোঁ। তাৰপিছত আজিৰ মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে এইখিনি হৈছে নাৰিকলৰ গাখীৰ, যিখিনি মই নাৰিকলটো ৰুকি লৈ পেলাই গাখীৰটো উলিয়াই লৈছোঁ আৰু পটলখিনি আজি মই এইখিনিৰে বনাম। তো ভিডিঅ'টো চাই থাকক কেনেকৈ বনাই লওঁ। তেলখিনি মোৰ এয়া গৰম হৈ আহিলে ইয়াতে মই এতিয়া পটলখিনি যিখিনি কাটি থৈ দিছিলোঁ সেইখিনি ইয়াতে দিম। নহৰি, নিমখ, হালধি গুড়ি, এইখিনি এতিয়া মই ভালদৰে লৰাই ল'ম। মোৰ পটলখিনি ৰঙচুৱা হৈ আহিলে আৰু ভিতৰৰ পৰা ধুনীয়াকৈ সিজিও আহিছে। এইখিনি মই এতিয়া উঠাই ল'ম, ধুনীয়াকৈ ফ্ৰাই হৈছে যিহেতু। এয়া মোৰ আলু আৰু পটল ফ্ৰাই কৰি লোৱা হৈ গ'ল। পটলখিনি যেনেকুৱা ষ্টাইলত ফ্ৰাই কৰি লৈছিলোঁ ঠিক একেদৰে আলুখিনিও সেইটো ষ্টাইলতে ফ্ৰাই কৰি লৈছোঁ। সেইকাৰণে দুবাৰ মই নেদেখুৱালোঁ। এতিয়া এইখিনি বস্তুত মই কি আৰু এড কৰোঁ ভিডিঅ'টো চাই থাকিব। তেনেতে মই দি দিছোঁ পাঁচফোৰণ, তাৰপিছত দিম ৰুকি লোৱা এইখিনি পিঁয়াজ। এইখিনি এতিয়া মই ভালদৰে ফ্ৰাই কৰি ল'ম। ইয়াতে দিম এতিয়া মই যিখিনি আদা নহৰু থেতেলি লৈছিলোঁ এইখিনিও মই এতিয়া পিঁয়াজখিনিৰ লগত ভালদৰে ভাজি ল'ম, আদা নহৰুৰ কেঁচা গন্ধ নোযোৱাকৈ। ইয়াতে অকণমান মই আকৌ নিমখ এড কৰি দিছোঁ যিহেতু এইখন অলপ গ্ৰেভি টাইপৰ বনাম। ইয়াত দিম এতিয়া মই অলপমান জিৰা গুড়ি আৰু তেতিয়া কাজু আৰু ইলাচিখিনি দেখুৱাই লোৱা সেইখিনিও মই ইয়াতে এতিয়া এড কৰিম। মই পেষ্ট বনাই লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম, অকণমান পানী দি পেলাই ভালদৰে ভাজি ল'ম। নহ'লে তলিত লাগি যাবও পাৰে। ইয়াতে মই দি দিছোঁ আলু আৰু পটল ফ্ৰাইখিনি। এইখিনি মই এতিয়া মছলাখিনিৰ লগত দুবাৰমান লৰাই ল'ম যাতে মছলাখিনি ইয়াৰ ভিতৰত ভালদৰে সোমাই যায়। ইয়াতে এড কৰিম নাৰিকলৰ গাখীৰখিনি। যিহেতু নাৰিকলৰ গাখীৰ ইমানো বেছি নহয়, অকণমান ইয়াতে পানীও এড কৰি দিম আৰু এইখিনি মই ভালদৰে হ'বলৈ দি দিম। এয়া মোৰ পটলৰ গ্ৰেভিখন ৰেডি। শেষত এতিয়া মই ইউজ কৰিম এয়া অকণমান বাটাৰ। আপুনি ইয়াৰ সলনি ঘিউ ইউজ কৰি ল'ব পাৰে। এইখিনি দি লৈ পেলাই এতিয়া ভালদৰে লৰাই লওঁ। এয়া মোৰ পটলৰ গ্ৰেভিখন ৰেডি হৈ গ'ল। হেল্ল' গাইজ, আজি মোৰ পটলৰ ৰেচিপিটো কেনেকুৱা পালে তলত কমেণ্ট বক্সত জনাব আৰু যিসকলে পটলৰ এইটো ৰেচিপি ট্ৰাই কৰি চোৱা নাই এবাৰ ট্ৰাই কৰি চাব।
ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব লগতে মোৰ নতুন চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে আহিছোঁ বাই বাই